নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 জুলাই। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ। পেঞ্চন হিতাধিকাৰী জব কাৰ্ড থকা লোকসকললৈ জৰুৰী খবৰ। ৰাজ্য চৰকাৰৰ পেঞ্চন হিতাধিকাৰী জব কাৰ্ড থকা লোকসকলে শীঘ্ৰেই সংযোজন কৰক আধাৰ কাৰ্ড। বৃদ্ধ বিধৱা দিব্যাংগ পেঞ্চনৰ হিতাধিকাৰীয়ে 25 জুলাইৰ ভিতৰত কৰক আধাৰ সংযোগ। সকলোকে আধাৰ বেংক পাছবুক ৰেচন কাৰ্ডৰ ফটো পঞ্চায়তৰ কাৰ্যালয়ত জমা দিবলৈ আহ্বান। শোণিতপুৰৰ পুঠিমাৰী গাঁও পঞ্চায়তত মাইক যোগে এই ঘোষণা। পেঞ্চনৰ কাম বন্ধ হ'লে পঞ্চায়তৰ প্ৰতিনিধি দায়ী নহয় বুলি ঘোষণা কৰ্তৃপক্ষৰ। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। বন্যহস্তীৰ গছকত 2 জনৰ মৃত্যু। লখিমপুৰৰ বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীৰ আক্ৰমণত 2 জন লোকৰ মৃত্যু হৈছে। নিজামুদ্দিন আৰু সানে হাজঙৰ মৃত্যু। বন্যহস্তীৰ জাকে খেদি খেদি আক্ৰমণ কৰে 2 জনক। প্ৰায় 16-17 জনীয়া বন্যহস্তীৰ জাকে প্ৰৱেশ কৰিছিল। 12-13টাকে ঘৰ ভাঙি তহিলং কৰাৰ উপৰিও ভঁৰালৰ ধানো নষ্ট কৰে। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। হোজাইত চাঞ্চল্যকৰ ঘটনা। উদ্ধাৰ হৈছে গ্ৰেনেড। হোজাইৰ শংকৰদেৱ নগৰৰ উদ্ধাৰ বোমা উদ্ধাৰক লৈ আতংক হোজাইবাসী। APDCLৰ 32 KB পাৱাৰ ষ্টেচনৰ চৌহদত উদ্ধাৰ গ্ৰেনেড। পৰিত্যক্ত কোৱাৰ্টাৰৰ জেচিবিৰে ভাঙি থকা অৱস্থাত উদ্ধাৰ হয় গ্ৰেনেডটো। উদ্ধাৰ হোৱা ঠাইত পূৰ্বে আছিল হেনাৰ ছাউনি। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। বিদ্যালয় গেটৰ সন্মুখত 3টাকে বোমা বিস্ফোৰণৰ ঘটনা। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ বোমা বিস্ফোৰণৰ ঘটনা। বিদ্যালয়ৰ সন্মুখত দুৰ্বৃত্ত দলিয়াই থৈ যায় 3টাকৈ বোমা। বিদ্যালয় ছুটিৰ পাছতে দুৰ্বৃত্ত সংঘটিত কৰে এই কাৰ্য। এক অচিনাক্ত বাইক আৰোহীয়ে নিক্ষেপ কৰিছিল বোমা। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। ৰাষ্ট্ৰপতি নিৰ্বাচনত কাক ভোট দিলে অখিল গগৈয়ে। ক্ৰছ ভোটিং কৰাসকলক সুৰক্ষা বিধায়ক অখিল গগৈ। ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং সম্পৰ্কত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত 104টাকে ক্ৰছ ভোটিং সম্পৰ্কত মন্তব্য কৰি তেওঁলোকক সুৰক্ষা দিয়ে।